এটেকাফকাৰীসকলৰ বাবে সুখবৰ কৰিগৰি জামি মছজিদত গফৰীয়া বৰিশালী খানকাহৰ শুভাৰম্ভ। সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত কৰিগৰি গফৰীয়া বৰিশালী খানকাহৰ মহান আল্লাহৰ নৈকট্য লাভৰ বাবে প্ৰতি বছৰৰ দৰে এই বছৰো পবিত্ৰ ৰমজান মাহ উপলক্ষে 41 দিনীয়া 30 দিনীয়া আৰু 10 দিনীয়া খানকাহ চলি আছে। ৰমজান মাহ আৰম্ভ হোৱাৰ 10 দিন আগৰ পৰা আৰু শেষ ৰমজানলৈকে সম্পূৰ্ণ 41 দিন আল্লাহৰ দিনত মগ্ন হ'ব প্ৰায় শতাধিক লোক। এটেকাবত বহিব বিচৰা লোকসকলে সোনকালে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় উদ্যোক্তাসকলে। লগতে কোনো ধৰ্মপ্ৰাণ ৰাইজে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 9678712157 নম্বৰত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াবলৈ উদ্যোক্তাসকলে আমন্ত্ৰণ জনায়। পুনৰ জনাইছো, সামগ্ৰী সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত কৰিগৰি জামি মছজিদত গফৰীয়া বৰিশালী খানকাহৰ শুভাৰম্ভ হৈছে আৰু প্ৰতি বছৰৰ দৰে এইবাৰো শতাধিক লোক 41 দিনীয়া 30 দিনীয়া আৰু 10 দিনীয়া খানকাহত অংশগ্ৰহণ কৰিব। মহান আল্লাহৰ নৈকট্য লাভৰ বাবে সম্পূৰ্ণ ৰোজাৰ মাহত তেওঁলোকে আল্লাহৰ দিনত মগ্ন হৈ দীঘলীয়া সময় পাৰ কৰিব। এই মুহূৰ্তত উদ্যোক্তাসকলৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছো। इस खानका का नाम गफूरिया बरिशाली खानका करके नाम है। वजह यह है कि इस तरीका के इस सिलसिले के बुजुर्ग हजरत अल्लाह हजरत मौलाना अब्दुल गफूर बरिशाली रहमतुल्लाहि अलैहि के नाम से मशहूर है, मौसूम किया गया है। ये 1939 से आज तक असम में बाकायदा मुसलसल चलते आ रहा है। हजरत मौलाना अब्दुल गफूर बरिशाली रहमतुल्लाह अलैहि 1939 में सबसे पहले देवबंद में आया था। देवबंद से असम तक लाया हमारे कोरेगुरी के रहने वाले मुफ्ती समीरुद्दीन साहब नव्वरल्लाहु मरकदहू, वो देवबंद में तशरीफ ले गए थे। उनसे मुलाकात हुई और वो साथ लेके असम में आए। वह 39 से लेकर आज तक बाकायदा दौर बा दौर हमारे सिलसिला चलते आ रहे हैं और ये 2 साल से हमारी खानका शुरू हुआ है। इससे पहले हमारे सिलसिले में कोई खानका नहीं था। उन्हीं की साहबजादा हजरत मौलाना अब्दुल गफूर अब्दुल कय्यूम मद्दजुल्लाह और आली, उनकी फरमाइश पर उनके हुक्म पर खानका इंतजाम किया गया है। 2 साल से आज तक अल्हम्दुलिल्लाह खानका बसलामत व खूबी के साथ चल रहा है। अल्लाह ताला इन खानका को और तो चलाने वाले की तौफीक अता फरमाए। आमीन। বছৰৰ দৰে এইবাৰো আমাৰ কৰিগৰি ৰাব্বানিয়া জামে মছজিদৰ গফুৰীয়া বৰিশালী খানকাহৰ আয়োজন কৰা হৈছে। আমি যোৱা 2 তাৰিখৰ পৰা ইয়াতে আমি খানকাহ আৰম্ভ কৰা হৈছে। আমাৰ ইয়াতে বৰ্তমান এতেকাফকাৰী 30 জন হৈ গৈছে। এতিয়া আমাৰ 40 দিনীয়া যিটো হেৰি আছিলে সেইটো আমাৰ এতিয়া যাব। এতিয়া 30 দিনীয়া এতেকাফকাৰী যদি কোনোবা আমাৰ ইয়াতে এতেকাফ কৰিব বিচাৰিছে তেতিয়াহ'লে আমাৰ কমিটিত যোগাযোগ কৰিলে আমি আমাৰ এতেকাফ কৰিব পাৰিব। আৰু যদি আমাৰ ভাবে যে আমাৰ এই খানকাহত কোনোবা ব্যক্তি যদি আমাৰ সহায় সহযোগিতা আগবঢ়াব বুলি ভাবিছে তেতিয়াহ'লে আমাৰ ইয়াত খানকাহত হেণ্ডবিলত আমাৰ গুগল পে' নম্বৰ দিয়া আছে, বা কোনোবা ব্যক্তি যদি যোগাযোগ কৰি আমাৰ গুগল পে'ত বা ব্যক্তিগত কিবা আহি যদি সহায় সহযোগিতা দিব বিচাৰিছে তেতিয়াহ'লে আমাক দিব পাৰে। আমি ৰাইজৰ তৰফৰ পৰা বিভিন্ন সঁহাৰি আমি পাই আছো আৰু যাতে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰে এইখিনি মোৰ বক্তব্য।